আপোনালোকৰ কাতি বিহু কেনেকুৱা গ'ল? নিশ্চয় সকলোৰে ভালেই গৈছে, কিন্তু মোৰ এবাৰ যে অকণমান খেলি মেলি হ'ল। মানে আগবেলা গাটো ভালেই আছিলে, কিন্তু পিছতে এয়া দেখিছেনে দুপৰীয়াৰ পৰা গাটো একেবাৰে মানে বেয়া হৈ গ'ল। ভণ্টি আহিছিল আচলতে বিহু খাবলৈ, আৰু তাইৰ মায়ে বনাই দিছে, পিঠা লৈ আহিছিলে, কিন্তু মোৰ যে সোঁহাতখন ইমান বিষ হৈ গ'ল, মানে ঠিক 12টামান বজাৰ লগে লগে মানে বিষ হৈছিলে। বাহিৰৰ হ'লে বিহু খাবলৈ আহিছিলি, পালি মজাটো? হা গা বেয়া এতিয়া দুইজনী টেঙা খাওঁগে। আৰু এই খুৰাহঁতৰ ঘৰত টেঙা খাবলৈ গ'লোঁ। খুৰীয়ে দিছিলে টেঙাটো, মানে ভাঙিব পৰা নাই, ইমানেই টান আছিলে টেঙাটো। পিছত ভণ্টিয়ে কাটি কুটি দিলে, মই কিন্তু বহিহে আছোঁ, কাৰণ হাতটো মানে ইমানেই বিষ হৈছে, আঙুলিকেইটা বেছি বিষ অলপ। আৰু এয়া টেঙা খাই পেলাই আহিলোঁ। অহাৰ পিছত মায়ে গোঁসাই ঘৰতে দুপৰীয়া অকণমান পাঠ পঢ়ি পেলাই মায়ে নিজেই প্ৰসাদ অকণমান ভগাই দিলে। ভকত তেনেকৈ নিমন্ত্ৰণ কৰা হোৱা নাই, বিহু বুলি দিয়া হৈছিলে শৰাইভাগ, গতিকে মায়ে নিজেই ভগাই দিলে, ওচৰ পাজৰৰ মানুহক ভগাই দিলোঁ খালি। তাৰপিছতে ভণ্টিয়ে আকৌ এবাৰ মালিচ কৰি দি থৈ গৈছে। তাই আহি পাইও মালিচ কৰিছিলে, কিন্তু ঘৰলৈ যোৱাৰ আগতো এনেকৈ মালিচ কৰি দি থৈ গ'ল। আৰু এয়া ভাগিনজনীয়ে মানে তাই বিহু কাপোৰ পিন্ধি আহিছে, মই কৈছোঁ ইমান ধুনীয়া লাগিছে নহয় কাপোৰযোৰ। আৰু তাই মানে সেয়া জেঠাইকৰ বিলাই দেখি পেলাই আকৌ তুলসী তলখন চাফা কৰি থৈ গৈছে। আৰু পিছে মানুহজনৰ যে বন্ধ নাছিল, গতিকে মানে কামলৈ সেইদিনাও যাব লগা হ'ল। আৰু আহোঁতে লৈ আহিছে বৰালি মাছ, আৰু বৰালি মাছটো মানে এতিয়া বনাবতো লাগিবই, হাতৰ বিষ হওক বা কি হওক উপায় নাই, কাৰণ পাকঘৰৰ কামত যে মানুহজন একেবাৰে মানে নোৱাৰে কৰিব। আৰু তেওঁ মানে এয়া আমাৰ নাতি এজনী বাৰ্থডে আছে, সেইকাৰণে গিফ্ট আনিছে, মই চাইছোঁ। আৰু সন্ধ্যা তুলসী তলত এনেকৈ বন্তি দি তাৰপিছত ছোৱালীয়ে প্ৰসাদখিনি ভগাই দিলে। আৰু দাদাকে যে তাইক বাৰে বাৰে মানে ইমান দিগদাৰ কৰি আছে, প্ৰসাদ অকণ অকণকৈ খুজিয়ে থাকে। আৰু সি মানে সুবিধাটো নেৰেই, তাইৰ লগত অনবৰতে লাগি থাকে, মানে লাগি থকা সুবিধাটো যে কোনো সময়তে নেৰে। পিছত আমাক তাই ভগাই দিলে, বাপেকে আকৌ বোলে নাৰিকলহে খাই, তাই বাচি বাচি দিলে, ময়ো অকণমান খালোঁ। খাই পেলাই আকৌ বাপেকলৈ চাহ বনালোঁ। চাহ বনাওঁতে চিক দেখিছেনে, সি মানে এনেকৈ তেওঁ অহাৰ পিছত সন্ধিয়া এনেকুৱা মানে ওচৰতে লাগি থাকিব, আৰু তেওঁ যি খায় তাকে খুৱাই দিব, আৰু সেই খোৱাটোলৈকে সিও বাট চাই থাকে। সিও মানে একদম কি খাব বাপেকে, মানে সেইটোহে তাৰ চিন্তা। মানে সি ইমানেই মানে ভাল পায়, আৰু সি খাব নোৱাৰা বস্তু হ'লে কেতিয়াবা যে চুবাই খুৱাই দিয়ে, তথাপিতো মানে খাবই মানে। মোক পিছে ইমান দিগদাৰ নকৰে। তাৰপিছতে মই পাকঘৰলৈ আহিলোঁ, আৰু মাছখিনি নিমখ হালধি সানি লৈছোঁ, লৈ পেলাই ভাতকেইটা প্ৰথম বহাইছোঁ। আৰু ভাততে আলু এটা কাটি দিছোঁ, কাৰণ আলুটো মই তৰকাৰীত ভাঙি দিম। তাৰপিছতে বজাৰখিনি সামৰিলোঁ। আৰু মানুহজনৰ কিন্তু কোমোৰা দি খোৱাৰ ইচ্ছা আছিলে, কিন্তু যেতিয়া মোৰ হাতৰ বিষ বুলি যেতিয়া গম পোৱাৰ পিছত মানে তেওঁ কোমোৰা কেঞ্চেল হ'ল, হৈ পেলাই মানে বিলাহী জোল বনাম বুলি ভাবিলোঁ। আৰু মাছখিনি ভাজি লৈছোঁ। আৰু বিলাহী জোলখন যে বনাবলৈতো একেবাৰে সহজ, আৰু বেছি মানে টান কাম নহয়। বিলাহীখিনি মানে খুব সোনকালে হয়, আৰু মানে মই কেনেকৈ পাকঘৰৰ পৰা সোনকালে যাব পাৰোঁ সেইটো কথা চিন্তা কৰিয়ে মানে বনাইছোঁ আৰু বিলাহী জোল। গতিকে মানে তেলত পিঁয়াজ দিছোঁ, আৰু পিঁয়াজ দি পেলাই বিলাহী আৰু আলুখিনি, সিজোৱা আলুখিনি আৰু বিলাহীখিনি দি ভালদৰে লৰাইছোঁ। আৰু এই খুৰাহঁতৰ ল'ৰা ছোৱালী দুটা মানে সিহঁতেও সন্ধিয়া আহি পেলাই খেলি আছিলে ইয়াতে বিহু বুলি, ভালকৈ সিহঁত খেলিছে, বহুত সময় খেলিছে সিহঁতকেইটাই। খেলি পিছতে ভাগৰি পৰিছে, মানে বহি আছে। আৰু তেতিয়ালৈ মোৰ এয়া বিলাহী মানে পানী দিবৰ হৈছেহি, আৰু পানীখিনি ঢালিলোঁ, ঢালি পেলাই ভালকৈ উতল অহাৰ পিছত মাছখিনি দিলোঁ, আৰু একেবাৰে শেষত মানে ধনিয়া। আৰু এইটো ছিজনৰ যে প্ৰথম ধনিয়া খাইছোঁ মানে, কিন্তু ধনিয়া দিয়া তৰকাৰীখন ভাল লাগে, কিন্তু আগৰ ধনিয়া নিচিনা এতিয়া ধনিয়াবোৰ দেখোন ভাল নালাগে, কিবা গোন্ধটো বেলেগহে পাওঁ, মই ইমান ভাল নোপোৱা হৈছোঁ মানে। মুস্কিল কিয় কাটি দিলে? খজুৱাই থাকে। এইটো কি ভাজ? আৰু এয়াই হৈছে কাতি বিহুৰ দিনা ৰাতিৰ ভাত সাজ আমাৰ একদম চিম্পুলকৈ, মানে বিলাহী জোল মাছৰ লগত, আৰু একো বনোৱা নাই। মোৰ যি হাতৰ বিষ হৈ আছিলে, ভণ্টিয়ে মালিচ কৰি নিদিয়া হ'লে মানে এই সাজভাতো বনাব নোৱাৰিলোঁ হ'লে। আৰু ভোট জলকীয়াটো মেইন। আৰু মানে আমি সকলোৱে বাঢ়ি ল'লোঁ, একেলগে বোলো বহি পেলাই বিহুৰ ভাত খাওঁ। আৰু মানুহজনৰ একেবাৰে আপত্তি নাই, মই যেনেকৈ বনাই দিওঁ, যি বনাই দিওঁ তাকে খায়, কিন্তু তেওঁ খালি পাকঘৰত মানে সোমাই একো বনাব নোৱাৰে। সেইটো কাৰণে মানে ভাল, আৰু যে কোনোদিন বেমাৰ আজাৰ হ'লে মানে কোনো ধৰণৰ প্ৰেছাৰ নাপাওঁ খোৱাৰ কাৰণে। আৰু তাৰপিছতে আমি সকলোৱে ভাত খালোঁ। চিকচিকে আহি দেখিছিল নে কেনেকৈ কান্ধত উঠি পেলাই ভাত খাই আছে। আৰু তাৰপিছতে মই এইখিনি মানে চাফ চিকুণ কৰি পেলাই শুব লাগিব। আৰু বৰালি মাছ ভাজা কেনেকুৱা চিটিকনি পৰিছে, গোটেইখিনি ভালদৰে মুচি কাচি মই মানে দিনটোৰ কামখিনি কোনোমতে সামৰিলোঁ। আৰু মানে পাকঘৰৰ পৰা এতিয়া যাবৰ হৈ গ'ল, কিন্তু মানে ভিতৰৰ ফালে আৰু অকণমান কাম আছে, তাৰপিছত শুম। আৰু শোৱাৰ সময়ত যেনিবা মানুহজনে আকৌ হাতটো মালিচ কৰি দিলে।